Hello guys, welcome to my YouTube channel. আজি বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো। আজি মই বনাব লৈছো ঢেকিয়া শাক আৰু মুৰ্গীৰ মাংস। এয়া চাওক, মই কেৰাহীত তেল দি লৈছো। তেলখিনি গৰম হ'বলৈ দিম। এটো এটা নতুন ৰেচিপি, আপোনালোকে বনাই চাব। তাৰ পাছত মোক কমেন্ট কৰিব কেনেকুৱা লাগে। এয়া তেল গৰম হ'ল, এতিয়া মই শুকান জলকীয়া আৰু তেজপাত দি দিছোঁ। এতিয়া মই মিহিকৈ কাটি লোৱা দুটা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ দেৰি ভাজি লৈছোঁ। এতিয়া মই ইয়াত নহৰু আৰু আদাৰ পেষ্ট দিম। এটা নহৰু আৰু অলপমান আদা লৈছোঁ। এতিয়া মই ভাজি আছোঁ। আপোনালোকে বনাই চাব, খাই বহুত ভাল লাগে। আমাৰ অসমীয়া থলুৱা ব্যঞ্জন। এতিয়া মই ইয়াত নিমখ দিম 2 চামুচ। নিমখটো আপোনালোকে টেষ্ট অনুযায়ী দিব। কোনোবাই বেছিকৈ খায়, কোনোবাই কমকৈ খায়। মই 2 চামুচে দিছোঁ। ইয়াত মই এতিয়া হালধি দিম 1 চামুচ। কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ 2 চামুচ। আৰু মই 1 চামুচ জিৰা পাউডাৰ দিছোঁ। এতিয়া এই সকলোখিনি উপকৰণ মই তেলত ভাজি থাকিম যেতিয়ালৈকে আপোনাৰ অকমান ৰঙচুৱা কালাৰটো নাহে। এয়া চাওকচোন, অকমান ৰঙচুৱা কালাৰ আহিছে। এতিয়া মই ইয়াত মুৰ্গীৰ মাংসখিনি দি দিম। আপোনালোকে ব্ৰইলাৰ মাংসও বনাব পাৰে। মই লোকেল কুকুৰা দিছোঁ। লোকেল কুকুৰাৰ মাংস খাই ভাল লাগে নহয়নে? আজিকালি ব্ৰইলাৰ খাবলৈ বহুত ৰিস্কি হৈ গৈছে। লোকেল কুকুৰাৰ লগত ঢেকিয়া শাকৰ ব্যঞ্জন খাই চাব। আইটেমটো কিমান ভাল লাগিব। এয়া মাংসখিনি মই এতিয়া ঢাকি দিছোঁ। অলপ দেৰি কম জুইত সিজাৰ পিছত এয়া চাওক, এটা কালাৰ আহিছে। সম্পূৰ্ণ তেলতে বনোৱা এটা ৰেচিপি। এতিয়া মই বিলাহী দি দিছোঁ। বিলাহীখিনি মই এতিয়া মিলাই দিম। বিলাহীখিনি অকণমান গলিব দিম। বিলাহীখিনি গলি যোৱাৰ পাছত আমি ঢেকীয়াখিনি এড কৰিম। এয়া চাওক, বিলাহী গলি গৈছে। এতিয়া আমি ঢেকীয়া শাকখিনি দিবৰ হৈ গৈছে। এতিয়া আমি তেলতে ঢেকীয়া শাকখিনি দি দিম। লাহে লাহে ঢেকীয়া শাকৰ লগত মুৰ্গীৰ মাংসখিনি ভাজি থাকিব লাগিব। কম জুইত ভাজিব যেতিয়ালৈকে ঢেকীয়া শাকৰ পানী শুকাই নাযায়। এয়া মই এতিয়া কম জুই কৰি দিছোঁ। এয়া চাওকচোন, ঢেকীয়া শাকৰ পানী শুকাই গৈছে আৰু অকণমান টাইম লাগিব। এয়া চাওক, পানী শুকাই এতিয়া তেল ওলালে। তেলখিনি কিমান ধুনীয়াকৈ ওলাই গৈছে। এয়া মই এতিয়া পৰিৱেশন কৰিম। গাইজ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এয়া চাওক, মই এয়া থালি এখন পৰিৱেশন কৰিছোঁ। আজিলৈ আহিছোঁ, পুনৰ আকৌ লগ পাম।